এটা যন্ত্ৰ মই বনাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বহুতেই অনুৰোধ কৰাৰ বাবেহে মই এই যন্ত্ৰটো আপোনালোকক অলপ বনাই দেখুৱাম। এই যন্ত্ৰটোৰ নাম হ'ল যৌন সম্ভোগ যন্ত্ৰ। বহুতো ক্ষেত্ৰত এনেকুৱা হয় যে তাই কোনোবা এজন ল'ৰাক ভাল পায় বা কোনোবা এজনী ছোৱালীক ভাল পায়, কিন্তু যৌন সম্ভোগ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। সেই তেতিয়া আপোনালোকে এই যন্ত্ৰটো প্ৰস্তুত কৰিব। এই যন্ত্ৰটো এতিয়া মই বগা কাগজত আঁকি দেখুৱাম, কিন্তু আপোনালোকে প্ৰেমিক বা প্ৰেমিকাৰ ওচৰলৈ যাওঁতে বা পতি বা পত্নীৰ ওচৰলৈ যাওঁতে আপোনালোকে মাটিত এই যন্ত্ৰটো আপোনালোকে আঁকিব লাগিব বা প্ৰস্তুত কৰিব লাগিব। প্ৰস্তুত কৰি যাব, তেতিয়া নিশ্চয় যৌন সম্ভোগৰ বাবে প্ৰস্তুত হ'ব আপোনালোকৰ প্ৰেমিক প্ৰেমিকা বা পতি বা পত্নীয়ে। এতিয়া মই আপোনালোকক ইয়াতে যন্ত্ৰটো কেনেকৈ প্ৰস্তুত কৰিব লাগে সেইটো মই অলপ শিকাই দিছোঁ। এতিয়া মই বৰ্তমানে হিন্দীতে লিখি দিছোঁ বা অসমীয়াত হ'লেও হ'ব। অসমীয়াতে মই কৈ দিছোঁ। যন্ত্ৰটো ইয়াত ৰাখিব টং, তাৰপিছত য়ং, অলপ দিগদাৰ হৈছে। তাৰপিছত আপোনালোকে লিখিব ডং, তাৰপিছত লিখিব লং। এনেকৈ ঘৰ বনাই দিব। তাৰপিছতে লিখিব লং, তাৰপিছত লিখিব টং, তাৰপিছত লিখিব পং। এই অলপ দিগদাৰ হৈছে মানে, এইটো প হয় পং। তাৰপিছতে লিখিব ইয়াতে ডং, আকৌ আষ্টনি দিব এনেকৈ মাটিত। তাৰপিছত তলত আকৌ লিখিব ডং, তাৰপিছত লিখিব পং, তাৰপিছত লিখিব আকৌ টং, তাৰপিছত লিখিব আকৌ ডং, আকৌ আষ্টনি দিব। তাৰপিছতে আকৌ লিখিব টং, তাৰপিছত আকৌ লিখিব পং, তাৰপিছত ডং, তাৰপিছত লং। এনেদৰে আপোনালোকে প্ৰেমিক বা প্ৰেমিকাৰ ওচৰলৈ যোৱাৰ আগমুহূৰ্তত বা যাত্ৰা কৰা মুহূৰ্তত আপোনালোকে যাত্ৰা কৰা বাটত মাটিত আপোনালোকে এই যন্ত্ৰটো প্ৰস্তুত কৰিব। আকৌ এবাৰ মই কৈ দিছোঁ, ইয়াতে টং লিখা আছে। য়ং, ডং, লং, লং, টং, পং, ডং, ডং, পং, টং, ডং, টং, পং, ডং, লং। এনেদৰে মই আপোনালোকক ইয়াতে যন্ত্ৰটো প্ৰস্তুত কৰি দেখুৱাইছোঁ। বৰ্তমান মই বগা কাগজত দেখাইছোঁ জাষ্ট চিম্পল হিচাপে, কিন্তু আপোনালোকে প্ৰেমিক বা প্ৰেমিকাৰ ওচৰলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকে এইটো মাটিত কিবা এটা জোঙা বস্তুৰে আপোনালোকে আঁকি ল'ব। আঁকি এফালৰ পৰা আপোনালোকে গাই যাব। প্ৰস্তুত কৰি সম্পূৰ্ণ কৰাৰ পিছত টং, য়ং, ডং, লং, লং, টং, পং, ডং, ডং, পং, টং, ডং, টং, পং, ডং, লং। এনেকৈ কৈ ইয়াত যিবোৰ শব্দ লিখিলে সেইবোৰ কৈ আপোনালোকে যাত্ৰা কৰিব। যাত্ৰা কৰি প্ৰেমিকাক বা প্ৰেমিকক বা পতি বা পত্নীক আপোনালোকে যদি লগ কৰে, এই যন্ত্ৰ প্ৰস্তুত কৰি আপোনালোকে যদি এই যন্ত্ৰৰ ওপৰেদি পাৰ হৈ আপোনালোকে যদি প্ৰেমিক বা প্ৰেমিকাৰ ওচৰলৈ যায়, তাই বা তেওঁ নিশ্চয়কৈ যৌন সম্ভোগৰ বাবে প্ৰস্তুত হ'ব, আপোনাৰ ওচৰ চাপিব। এই যন্ত্ৰটোৰ নাম হ'ল যৌন সম্ভোগ বশীকৰণ যন্ত্ৰ। যৌন সম্ভোগ বশীকৰণ যন্ত্ৰ। যিসকল
আকৌ এবাৰ কৈ দিছোঁ, যিবোৰ লোকৰ পতি বা পত্নী বা প্ৰেমিক বা প্ৰেমিকাই ভাল পায় কিন্তু যৌন সম্ভোগ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে, তেতিয়াহ'লে এই যন্ত্ৰ প্ৰস্তুত কৰি আপোনালোকে মাটিত প্ৰস্তুত কৰিব। মনত ৰাখিব, মাটিত প্ৰস্তুত কৰিব, আঁকিব। আঁকি ইয়াত মই যিবোৰ শব্দ লিখিছোঁ সেই শব্দবোৰ আপোনালোকে এবাৰ ক'ব, আদিৰ পৰা অন্তলৈ, মানে আৰম্ভণিৰ পৰা শেষলৈকে যিবোৰ শব্দ ইয়াত লিখা হৈছে সেইবোৰ ক'ব, আৰু যন্ত্ৰটোৰ ওপৰেদি পাৰ হৈ আপোনালোকে গৈ প্ৰেমিক বা প্ৰেমিকাক বা পতি বা পত্নীক লগ কৰিব। নিশ্চয় যৌন সম্ভোগ কৰিবলৈ তেওঁলোক লগে লগে প্ৰস্তুত হ'ব। ধন্যবাদ।